Hello guys, good morning. সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো আপোনালোকৰ অন্যটা ভিডিঅ'লৈ মৰ্নিং পুৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো বালিজানৰ পৰা কালি পুৰা দোকানতে থাকিলো দোকানৰ পুৰা কালি ভিৰ আৰু এফালে সপোন আছে মৰ্নিং খাবলৈ আহিছো চাহ এতিয়ালৈকে একো হোৱা নাই চাহ এফালে লগাম আৰু এফালে ৰনটো আছে পুৰা টাইম আছে চাহ খাবলৈ আৰু 10 মিনিট লাগিব আৰু এফালে পিয়াজ কটা হৈ আছে এদিকে আছে বন্ধু আৰু মানে কালি কি হ'ল মানুহ ইমান নাই কিন্তু আজি মানুহ হ'ব হয় নাই কালি মানুহ নাই আজি মানুহ হ'ব আৰু কি ৰাতিপুৱা বহুত টেনশ্যন বাইকখন ষ্টাৰ্ট নহ'লে ঠেলি পুৰা ভাগৰ মানে আজি ৱেডাৰটো ভাল হওক বুলি আশা কৰিছোঁ আৰু পূজাটো মজা হ'ব তাকে আশা কৰোঁ আৰু এইফালে পুৰা পূজা মণ্ডপ সেইখিনি আপোনালোকক পূজা মণ্ডপত গৈ মজাকৈ দেখাম আৰু ইয়াত মানে পূজা চাই এইটো কাৰণে ভাল লাগে গোটেই ফিল্ডখনৰ চাৰিওফালে পুৰা দোকান হয় এইটো কাৰণে মানে বহুত বেছি ভাল লাগে চবফালে দোকান কেৱল দোকান হৈ থাকে চাওক দেখিছে পুৰা দোকান এইফালে পুৰা মজাকৈ গোটেইখিনি চব্জি কাটি দিয়া হৈ গ'ল পুৰা এইফালে পুৰা ৰেডি কৰি দিছোঁ লাহেকৈ আৰু এইফালে পুৰা কালাৰ চালাৰ ভৰাই ল'লোঁ আৰু এতিয়া যাব লাগিব ঘৰ অলপ ফ্ৰেছ হৈ আহোঁ মফেট লৈ ঘৰ গৈ আছোঁ দুৰ্গা পূজা কালি পুৰা খোৱা নহ'লে চকু লাল হৈ আছে এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি আহি যাম আৰু মফেটত চাওক মফেট চলাই গা চা ধুই মেলি লগ পাম আকৌ আপোনালোকক পুনৰ মফেটখনৰ লগত 2 hours later আহি পাই গ'লো পুৰা গা চা ধুই মেলি পুৰা আকৌ মেইন ৰোডত তো ধুনীয়াকৈ পূজা পাই যামগৈ আৰু এইফালে যাম পুৰা গোটেইখিনি পুৰা মজাকৈ পূজা হৈ আছে আৰু এইফালে চাওক পুৰা চাৰিওফালে পূজা কিন্তু এতিয়া GoPro জাষ্টিফাই হোৱা নাই কিন্তু চাৰিওফালে যিটো পূজা ভিৰ মানে তেওঁলোকৰ পিছত জোন আৰু জোনত এটাক মানে পূজাৰ প্ৰেচিডেণ্ট হয় সেইকাৰণে এটিটিউডটো মানে বেছি হয় নাই পূজা মানে প্ৰেচিডেণ্টৰ পুতেক ন সেইকাৰণে মানে এটিটিউডটো বেছি নৰ্মেল তো এতিয়া কি হ'ল মানে দুৰ্গা পূজা আমি দেৱী দৰ্শন কৰিব গৈ আছোঁ পুৰা ডেকৰেশ্যন চাওক একদম ধুনীয়াকৈ পূজা কৰি আহি গ'লোঁ আৰু আপোনালোকৰ বাবেও পূজা কৰিলোঁ আৰু এতিয়া ফিল্ডখনৰ চাৰিওফালে কেনেকুৱা কি দোকান লগাইছে গোটেইখিনি দেখাওঁ আৰু এটা বস্তু আপোনালোকে দেখাইছে এইখনে হৈ গ'ল ৰিং খেল বুলি কয় ৰিং মানে এনেকৈ পইচা লগাই দিছে এই পইচাখনৰ মাজত যে ৰিংটো সোমাই যায় তো তেতিয়া পইচাটো তাৰ দি দিয়া হয় যিটো পইচা লগাই দিছে যিমানটোকে সেই পইচাটো দি দিয়া হয় আৰু আপোনালোকৰ ফালে এইটো খেল খেলাই নাই কমেণ্ট কৰক কোনে গম পায় এইটো ডাইৰেক্ট খুমীয়া মাজত দিব লাগিব 500 টকীয়া আৰু মাজত 500 টকীয়া দিব লাগিব বটল লোডিং হ'ল নেকি লোডিং হৈ গ'ল Chaben খাবে মানুহ আৰু এইফালে পুৰা হাতত গ্ল'ভছ লগাই দিছোঁ আৰু গোটেইখিনি এনেকুৱা মানুহ যে পুৰা মানে মাটি খুৱাবলগীয়া হৈছে আৰু মানুহ চাওক আৰু এইফালে চাউণ্ডে পুৰা গধূলি হৈ গ'ল কাষ্টমাৰ আহি গৈছে গম পোৱা নাই এতিয়া ভিডিঅ' শ্বুট কৰিব পাৰিম নে